এতিয়া চাওঁ লাইট যদি আহি যদি এটা যদি আয়ত ক্ষেত্ৰ টাইপ ৰেক্টেংগুলাৰ যদি গ্লাছ এটা খুন্দা মাৰে গ্লাছৰ এটা এই আছে বুলি ধৰা বাকচ এটা আছে এইটো গ্লাছ লাইট আহিব আহি ইয়াত খুন্দা মাৰিব লাইট আহিলে এনেকে এডাল ড্ৰ কৰিলেই হ'ল আহাৰ পিছত সি যাব লাগিছিল এনেকে একো যদি ৰিফ্ৰেকশ্যন নহ'লে হয় কিন্তু তেনেকে নাযায় নগৈ তাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ব অকণমান এইফালে আহিব আৰু এইটো সি এনেকে গুচি যাব লাগিছিল এনেকে নাযায় সি এনেকে যাব এই তিনিটা ডাইৰেকশ্যন দুটা ডাইৰেকশ্যন চেঞ্জ হয় এইটো হ'ল ধৰি লোৱা এয়াৰ আমাৰ বতাহ আৰু এইটো হ'ল গ্লাছ এইটো হ'ল পাতল মিডিয়াম কাৰণ বায়ু ন আৰু এইটো হ'ল ডাঠ ওকে এতিয়া কি হ'ল ইয়াতে প্ৰথমতে এইডাল ৰেডাল আহি এটা পইণ্টত পৰিলে আৰু এটা পইণ্টত পৰাৰ পিছত তাৰ ইয়াতে বেকা হ'ল প্ৰথমটো এইডালৰ নাম দিওঁ ধৰি লওক গ্লাছ স্লেবটোৰ নাম ABCD টোক আমি ভাল পাওঁ ইয়াক নাম দিলোঁ E আৰু F বুলি কৈ দিলোঁ যাতে গম পাওঁ কোনফালে গৈ আছে এই পইণ্টটোত পৰিছে এই পইণ্টটোত এডাল যদি আমি নৰ্মেল আঁকো নৰ্মেল মানে লম্ব এডাল আঁকি দিওঁ সেই পইণ্টত আৰু এইটো পইণ্টত পৰিছে ইয়াতো এডাল লম্ব আঁকিলোঁ ওকে এতিয়া কথাটো হ'ল কি এইডালৰ নাম দিওঁ N আৰু N প্ৰাইম এইডালৰ নাম দিওঁ M আৰু M প্ৰাইম ওকে এইকেইটাৰ নামকেইটাৰ ইমানেই নাই এই ঘটনাটো ঘটি আছে ই আহিলে এনেকে গ'ল তাৰপিছত এনেকে ওলাই গ'ল ৰুল যেতিয়া পাতলৰ পৰা ডাঠলৈকে আহিছে এই লাইটডাল এই নৰ্মেলডাল যে আছে এই লম্বডালৰ ফালে আহিছে তাৰ ওচৰ চেপি আহিছে সি দূৰত গুচি যোৱা নাই এইটো আহি এইফালে বেকা হৈ গুচি যোৱা নাই সি লাইটডাল এই লম্বডালৰ কাষ চাপি আহিছে আৰু যেতিয়া ডাঠৰ পৰা এয়াৰলৈকে ওলাই যায় এইফালে আকৌ এয়াৰ এইটো আকৌ এয়াৰ ন বতাহ বা বায়ু এইফালে যেতিয়া যায় ডাঠৰ পৰা যেতিয়া পাতললৈকে যায় সি সেই নৰ্মেলডালৰ পৰা দূৰলৈকে গুচি যায় এইটোৱে ৰুল পাতলৰ পৰা ডাঠলৈকে আহিলে ওচৰ ডাঠৰ পৰা পাতললৈকে গ'লে দূৰ এতিয়া কি হ'ল এই ৰশ্মিডালক কি কয় ইনচিডেণ্ট ৰে আপতিত ৰশ্মি এই ইয়াত এটা এইটো F2 অলপ দূৰত লিখো ৰবা যাতে মই ক্লিন হয় লিখোতে ইয়াতো লাগিব নেকি ইয়াতো লাগিব এই এংগলটো হ'ল I ইনচিডেণ্ট ৰে 1 আৰু এইটো হ'ল ৰিফ্ৰেক্টেড R1 মানে ওলাই যোৱাটো এইটোত যেতিয়া এই পইণ্টটোত এই তলৰ পইণ্টটো যেতিয়া ওলাই গৈছে এইডাল আপতিত ৰশ্মি এই পইণ্টটোৰ কাৰণে এই এংগলটো হ'ল I2 আৰু এই এংগলটো হ'ল R2 কেনেকুৱা হৈছে কথাটো পৰিছে বেকা হৈছে এনেকুৱা হৈছে এই তিনিটা ঘটনা ঘটিছে অলপ সহজকে এই এংগল কেইটাৰ মাজত কিবা কিবি সম্পৰ্ক আছে এতিয়া কথাটো হ'ল কি প্ৰথমটোতো ক'লোৱে যে পাতলৰ পৰা ডাঠলৈকে যেতিয়া সোমায় লাইন এডালে এই নৰ্মেলডালৰ কাষ চাপি আহে ডাঠৰ পৰা যেতিয়া পাতললৈকে যায় নৰ্মেলডালৰ পৰা দূৰত গুচি যায় 1 নম্বৰ 2 নম্বৰ পইণ্টটো হ'ল কি এই পইণ্টটোত যিকেইটা পইণ্টত সিহঁতে লগ লাগিছে মিডিয়াম চেঞ্জ হৈছে মাধ্যম যেতিয়া বদলিছে এয়াৰৰ পৰা গ্লাছ হৈছে এই পইণ্টটোত এই ইনচিডেণ্ট ৰেডাল সেই পইণ্টটোৰ পৰা এই যিটো ওলাই যায় ৰিফ্ৰেক্টেড ৰে বুলি কয় ৰিফ্ৰেকশ্যনৰ পৰা গুচি যোৱা প্ৰতিসৰিত ৰশ্মি এইডাল হ'ল প্ৰতিসৰিত ৰশ্মি সেইডাল এইফালে আৰু এই পইণ্টটো এই লম্বডাল সিহঁতে সেই পইণ্টটোকে থাকে সেইটো সহজ আৰু এটা আছে ৰুল সেইটো নতুন সেইটো হ'ল ৰুলটো হ'ল এই যদি তুমি এইটো এংগল লোৱা I এংগলটো আৰু যদি R এংগলটো লোৱা ৰিফ্ৰেক্টেড এংগলটো তলৰ এংগলটো যিটোৰে ওলাই গৈছে আৰু সিহঁতৰ যদি তুমি সাইন লোৱা এই ট্ৰিগোনোমেট্ৰি সাইন অফ I1 and সাইন অফ R1 তেতিয়া হলে কি এটা কনস্ট্যান্ট হয় মানে কি যদি তুমি এই ৰেডাল এইটো এংগলত পৰিছে কোনবা এটা এংগলত পৰিছে এইটো কোনবা এটা এংগলত ওলাই গৈছে যদি এই একেডাল ৰশ্মি ধৰি লোৱা এইটো গ্লাছ ল্যাম্প এনেকে নপৰি এনেকে পৰিছে ওকে এইডাল লম্ব
আৰু এইফালে এনেকৈ গৈছে আৰু তাৰপিছত এনেকৈ গৈছে ওকে এইবাৰ কি হ'ল এই এংগলটো I1 ইনসিডেন্ট 1 এই এংগলটো R1 রিফ্লেক্টেড 1 এইটোটো একে কথা এইটো সাইন ডিভাইডেড বাই এইটো এংগুলার সাইন যেটো নাম্বার পাবা এইটো এংগুলার সাইন ডিভাইডেড বাই এইটো এংগুলার সাইন একেটা নাম্বার পাবা কি আচৰিত কথা ন এই ৰশ্মিডাল কেনেকৈ পৰিছে এনেকৈ কথা নহয় এইফালেৰে পৰিছে এনেকৈ আহি পৰিছে একদম ওচৰকে পৰিছে এইফালৰ পৰা আহি পৰিছে সেইফালৰ পৰা কোনো কথা নাই এই পৰি থকা এংগলটোৰ যেটো সাইন লোৱা যদি আৰু গুছি এই যোৱাৰ এংগলটোৰ যদি সাইন লোৱা আৰু ইটো হৰণ কৰা এই যেটো নাম্বার পাবা এই নাম্বাৰটো সদায় একে মিডিয়ামৰ কাৰণে এয়াৰ আৰু গ্লাছৰ কাৰণে এটা কনস্ট্যান্ট হ'ব যদি বতাহ আৰু পানী লোৱা এটা বেলেগ কনস্ট্যান্ট হ'ব যদি বতাহ আৰু কিবা বেলেগ লোৱা বেলেগ এটা কনস্ট্যান্ট হ'ব গতিকে এই কনস্ট্যান্টটো কয় ইয়াৰ এটা নাম আছে কাৰণ কিমান ইম্পৰ্টেন্ট বস্তুটো দেখিলে নাই কি এংগলত পৰিছে এইটোৰ লগত একো কথা নাই এই নামটো হ'ল ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স মনত ৰাখিবা শব্দটো অসমীয়াত কয় প্ৰতিসৰণাংক মোৰ হাতৰ আখৰ বেয়া কিন্তু এটা কথা মই মন কৰিছো তোমালোকৰ এই ভিডিঅ'বিলাক বনাই থাকোতে মোৰ আখৰবিলাক অকমান ভাল হৈছে বিশেষকৈ অসমীয়া আখৰবিলাক এটলিষ্ট অকমান হেৰি হৈছে এটা বা লাইনটো বেগা বিকি নহয় গতিকে আমি কি শিকিলো যেতিয়া লাইট আহি যেতিয়া মিডিয়াম এটা চেঞ্জ হয় বেলেগ এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈকে গুচি যায় তাৰ ডাইৰেকশ্যন চেঞ্জ হয় ডাইৰেকশ্যনটো কেনেকৈ চেঞ্জ হয় যদি পাতলৰ পৰা ডাঠলৈকে আহে তাত যদি এটা লম্ব আঁকা নৰ্মেল বুলি কয় এটা যদি নৰ্মেল আঁকা সেই ইণ্টাৰফেচটোত সেই মাধ্যমৰ চেঞ্জ হোৱা জেগাখিনিত সেইডালৰ কাষলৈকে আহে ডাঠৰ পৰা যেতিয়া পাতললৈকে গুচি যায় সেইডালৰ পৰা দূৰত গুচি যায় এক দুই ইনসিডেন্ট ৰেটোৰ সাইন ডিভাইডেড বাই ওলাই যোৱা ৰিফ্ৰেক্টেড প্ৰতিহৰিত এংগলটোৰ সাইন এই দুটা সদায় কনস্ট্যান্ট যদি মিডিয়াম দুটা একে তিনি এই লাইনডাল ওলাই অহা লাইনডাল পৰা লাইনডাল প্ৰথম আৰু সেই ফাইনেলি ওলাই যোৱা লাইনডাল এইখিনি আৰু এইখিনি সিহঁত সমান্তৰাল পেৰেলেল হয় মানে এইটো কি একদম সহজ এইফালৰ পৰা আহিছে সি এইফালে যিমান বেকা খাইছে এইডাল লাইন এইফালে নগৈ ওচৰলৈকে আহিছে ন ইয়াত যিমান ওচৰলৈকে আহিছে নেক্সট টাইম ওলাই যাওঁতে তাৰে উল্টা ফালে কিমান গুচি গৈছে এইফালে আহিছিলে এই লম্বডালৰ কাষলৈকে গুচি আহিল ইমান মান ধৰিবা সেইটো মিডিয়ামৰ পৰা যেতিয়া সি ওলাই গ'ল প্ৰথমতে ইমান কাষ চাপি আহিছিল নেক্সট টাইম সেইফালে দূৰত গুচি গ'ল গতিকে এইডাল লাইন আৰু এইডাল লাইন পেৰেলেল হয় সমান্তৰাল হয় সমান্তৰালতে একেলগে নপৰে এডাল ওপৰত এডাল নপৰে সমান্তৰাল হয় গতিকে এই তিনিটা অবজাৰভেশ্যন এতিয়া আমি অকণমান এইটোৰ কথা পাতো ৰ'বা প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ ইনডেক্স এইটো কি বস্তু